নমস্কাৰ মোৰ নাম নাছৰিন জাফৰী বৰ্তমান মই নগাঁও বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ এগৰাকী ছাত্ৰী আৰু 2023 বৰ্ষৰ এক লুইট ফেলো আজি মই আপোনালোকৰ লগত আলোচনা কৰিম অল ইণ্ডিয়া ছুপাৰ 30ৰ বিষয়ে অল ইণ্ডিয়া ছুপাৰ 30 হৈছে এক দাতব্য সংস্থা যিয়ে আৰ্থিকভাৱে দুৰ্বল ছাত্ৰ-ছাত্ৰীসকলক এগৰাকী সুদক্ষ ডক্টৰ তথা ইঞ্জিনিয়াৰ হিচাপে গঢ়ি তোলাত এক মুখ্য ভূমিকা পালন কৰি আহিছে ইয়াৰ বাবে তেওঁলোকে ছাত্ৰ-ছাত্ৰীসকলক এক 11 মহীয়া ফ্ৰী ৰেজিডেন্সিয়েল কোচিং প্ৰভাইড কৰে য'ত ছাত্ৰ-ছাত্ৰীসকলৰ পৰা কোনো ধৰণৰ মাচুল সংগ্ৰহ কৰা নহয় এতিয়া আগবাঢ়ো এই কোচিংটো লাভ কৰিবলৈ হ'লে ছাত্ৰ-ছাত্ৰীসকলক কি দক্ষতাৰ প্ৰয়োজন হ'ব প্ৰথমতে ছাত্ৰ বা ছাত্ৰীগৰাকী বিজ্ঞান শাখাৰ হ'ব লাগিব দ্বিতীয়তে যিসকলে ইঞ্জিনিয়াৰিঙৰ বাবে প্ৰস্তুতি চলাব তেওঁলোকে একাদশ আৰু দ্বাদশ শ্ৰেণীত ফিজিক্স কেমিষ্ট্ৰি মেথছ আৰু যিসকলে মেডিকেলৰ বাবে প্ৰস্তুতি চলাব তেওঁলোকে ফিজিক্স কেমিষ্ট্ৰি বায়'লজি থকাটো বাঞ্ছনীয় তৃতীয়তে ছাত্ৰ-ছাত্ৰীসকলক এক এন্ট্ৰেন্স পৰীক্ষাৰ দ্বাৰা নিৰ্বাচিত কৰা হ'ব এই এন্ট্ৰেন্স পৰীক্ষাটো কি ধৰণৰ তালৈ লক্ষ্য কৰা যাওক এই এন্ট্ৰেন্স পৰীক্ষাটো দুটা ফেজত অনুষ্ঠিত কৰা হয় প্ৰথমটো হৈছে স্কুল টু স্কুল ৰিচ প্ৰগ্ৰাম আৰু দ্বিতীয়টো হৈছে ওপেন টেষ্ট স্কুল টু স্কুল ৰিচ প্ৰগ্ৰামত অল ইণ্ডিয়া ছুপাৰ 30 তৰফৰ পৰা এগৰাকী ৰিপ্ৰেজেন্টেটিভ আহি কোনো এখন নিৰ্দিষ্ট স্কুল তথা কলেজত এক্সাম কণ্ডাক্ট কৰে আৰু যিসকল ষ্টুডেণ্টে এই এক্সামটো ক্লিয়াৰ কৰে তেওঁলোকক নেক্সট ফেজ অৰ্থাৎ ইণ্টাৰভিউৰ বাবে সিলেক্ট কৰা হয় আৰু এই স্কুল টু স্কুল ৰিচ প্ৰগ্ৰামটো অনুষ্ঠিত কৰা হয় ছেপ্টেম্বৰৰ পৰা অক্টোবৰ মাহৰ ভিতৰত দ্বিতীয়টো হৈছে ওপেন টেষ্ট যিসকল ষ্টুডেণ্টছ স্কুল টু স্কুল ৰিচ প্ৰগ্ৰামৰ পৰা বঞ্চিত হৈ ৰ'ল তেওঁলোকৰ বাবে এই ওপেন টেষ্টৰ ব্যৱস্থাটো কৰা হৈছে এই ওপেন টেষ্টত বহিবৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে প্ৰথমতে www.csrl.in ত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু এই ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াটো আৰম্ভ হয় জানুৱাৰী মাহৰ পৰা আৰু ই বৰ্তি থাকে এপ্ৰিল মাহ পৰ্যন্ত আৰু এপ্ৰিল মাহৰ শেষৰটো সপ্তাহত ইয়াৰ এক্সাম কণ্ডাক্ট কৰা হয় PCMৰ ষ্টুডেণ্টছৰ বাবে মুঠ 60টা প্ৰশ্ন অৰ্থাৎ 240 নম্বৰ আৰু PCB ষ্টুডেণ্টছৰ বাবে মুঠ 90টা কুৱেশ্যন অৰ্থাৎ 360 মাৰ্কৰ পেপাৰ প্ৰস্তুত কৰা হয় আৰু সময় হৈছে 2 ঘণ্টা প্ৰতিটো শুদ্ধ উত্তৰৰ বিনিময়ত ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰে 4 নম্বৰ আৰু প্ৰতিটো ভুল উত্তৰৰ বিনিময়ত তেওঁলোকে হেৰাবলগীয়া হয় 1 নম্বৰ অৰ্থাৎ ইয়াত নেগেটিভ মাৰ্ক 1 এই এক্সামটো কমপ্লিটলি NCERT বেছড আৰু ইয়াত মাল্টিপল চইচ কুৱেশ্যন কৰা হয় ইয়াত 11-12ৰ NCERT কভাৰ কৰা হয় আৰু লগতে থাকে জেনাৰেল এপ্টিটিউড টেষ্ট গতিকে আজিৰ এই ভিডিঅ'টো ইমানতে সামৰিছোঁ যদিহে ভিডিঅ'টো উপকাৰী যেন লাগিল তেন্তে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ